Good morning everyone, welcome back to my channel. আজি ব্লগটো মই ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। এতিয়া সময় হৈছে ৰাতিপুৱাৰ 8টা আৰু আমি মাঘেইটালে যাব ওলাইছো। আজি আমাৰ সৰু বত্তা শ্ৰাদ্ধ আছে, তালৈ যাব ওলাইছো। টিমৰ মাজতে গাটো বেয়া হয়, এতিয়া তাইক ডক্টৰক দেখুৱাই আনিছো। এই আমাৰ টিম তোমাৰ গাটো ভাল পাইছে না এতিয়া? পাইছা? পেট বিষাইছে? তাই মাজে এতিয়া ৰাতিপুৱা শুই উঠিয়ে কৈছে তাই হেনো পেটটো বিষাইছে, সেইকাৰণে দেউতাই তাই গাটো ভাল হয় তেতিয়াহে যাম, নহ'লে যোৱাটো কেনচেল কৰিব লাগিব। এতিয়া তাই গাটো ভাল লাগিছে বুলি কৈছে। আমি এতিয়া 9টামান বজাত ওলাম। 9টাত আজি ৰ'দ ওলাইছে। এখন পিন্ধিম, এইযোৰ লৈছোঁ, চব ৰেডি কৰাই থৈছোঁ। বিহু দিনাখন পিন্ধিম এযোৰ কাপোৰ আৰু এটা চাদৰ ছিংগল লৈছোঁ, তাৰ লগত টচৰ মেখেলা লৈছোঁ। মেলা পা নিলো এযোৰ, আইতাকে দিছে। এইটো এটা ফ্ৰক যিটো মই দিছোঁ তাইক, বৰমাক দিবলৈ আনিছে। এইযোৰ মায়ে কটন কাপোৰ, বিহু বুলি সেইদিনাখন মেলা পা নিছোঁ। এইটো এটা টিমৰ ফ্ৰক। এতিয়া আমি এতিয়া গৈ আছোঁ মাঘেৰিটালৈ। এতিয়া আমাৰ তনিষ্কা ইমান ধুনীয়া লাগিছে নহয় চাহপাতটো চাই। মোৰ একদম মাজত গৈ পিনে ফটো একপি তুলিবলৈ মন গৈছে। দুইফালে চাহ বাগিচা নাহৰকটীয়া বজাৰ বহিছে, বিহু বজাৰ। এতিয়া আমি বৰমাৰ ঘৰ আহি পালোহি। ট্ৰেইন ব'ল আমি দেখুৱাই দিছোঁ। আমাৰ বৌ বহুত কাম কৰিছে বুলি দেখুৱাই দিছোঁ। এয়া হৈছে আমাৰ বৰমা আৰু বৌ। এতিয়া আমি ওলালোঁ ঘৰ যাবলৈ। কাপোৰযোৰ সলাই ল'লোঁ। এই আমাৰ তনিষ্কা, এই আমাৰ মা তামোল খাই আছে। এইপিনে আমাৰ তনিষ্কাও হাঁহিছে, হয় নাই? নাযাব। এতিয়া আমি আহিলোঁ বৰমাৰ ঘৰৰ পৰা ঘূৰি যাওঁ। এতিয়া সময় হৈছে 5টা বাজিলে আৰু ঘূৰি যাওঁতে বহুত দেৰি হ'ল, পাওঁতে 2:30 বাজিলে। তনিষ্কা টোপনি গ'ল। আৰু ইয়াৰ পৰা 2 ঘণ্টা। এতিয়া আমি ঘৰ আহি পালোহি। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। Thanks for watching. Good night.